দে ভাই। অঞ্চলমা এখন প্ৰথমে অনুৰোধ জনাইছোঁ। জিলা পৰিকল্পনা অনুৰোধ জনাইছোঁ। আৰু আমাৰ ইয়াত যি অনুষ্ঠান আমাৰ পৰিৱেশন কৰিম আৰু কিছু সময় পাছতে আমি ইয়াত কৰিম। যিসকল শিল্পী আছে মই পংকজ দেৱ আৰু সত্যেন ডেকা বা সাংস্কৃতিক ধৰ্মৰ প্ৰতি আকৃষ্ট হৈ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আদৰ্শেৰে অনুপ্ৰাণিত হৈ নিজৰ মন প্ৰাণ সমৰ্পণৰ ভাৱনাৰে নলবাৰী ননৈৰ কৃষ্ণ সূৰ্য শাখালৈ এক কথা সাতলে চাপ ভূমি আৰু শ্ৰীমন্ত শংকৰ সংঘৰ পূব আঞ্চলিক সমিতিলৈ 2 বিঘা 3 কটা নলৈচা ভূমি গৃহ দান কৰি যি মহান কাৰ্য সমাপন কৰি সেয়া প্ৰশংসনীয় অনুপ্ৰেৰণা। আপোনাৰ কৰ্মস্পৃহা উৎসৰ্গিত মনোভাৱ আৰু সামাজিক দায়বদ্ধতা উত্তৰ পুৰুষৰ ভাৱে পথৰে পথক হৈ ৰ'ব। আপুনি সুস্বাস্থ্য আৰু সুদীৰ্ঘায়ু জীৱন কামনা কৰিলেও শ্ৰদ্ধা আৰু শুভেচ্ছাৰে কৃতজ্ঞ সভাপতি দিলীপ কুমাৰ চৌধুৰী, কাৰ্যকৰী সভাপতি মুনীন শইকীয়া, কাৰ্যকৰী সভাপতি আৰু দিগন্ত বৰা সাধাৰণ সম্পাদক। এই সম্বোধনখন আগবঢ়াবৰ কাৰণে মই আমাৰ সভাপতি শ্ৰী ত্ৰিকল বাৰাদেৱক অনুৰোধ জনাইছোঁ। ইয়াৰ পাছতে আমি আন এগৰাকী বিশিষ্ট ব্যক্তি যিসকলৰ নাট সমালোচনাক লৈ তেখেতে যি সমালোচনা আৰু শুদ্ধ সমালোচনাৰে আজি নাটক সমাজক যি ধৰণে আপ্লুত কৰিছে সেইকাৰণে আমি তেখেতক আজি ইয়াত এখন ফুলাম গামোচাৰে মই টিকালোকৰ দেৱক অনুৰোধ জনাইছোঁ। অতুল মজুমদাৰ দেৱক এখন ফুলাম গামোচা, এখন চেলেং, এটা জাপি, এখন শৰাই আৰু সম্বোধনা পত্ৰখন মই গাই দিছোঁ। শ্ৰদ্ধা ভাদেৰুপুৰ পাণ্ডৱী সন্মিলনীৰ মালিকৰ উদ্যোগত আয়োজিত 36তম ৰঙালী বিহু উৎসৱত আপোনাক আজিৰ পৰা আমি পৰম গৌৰৱবোধ কৰিছোঁ। সেই মহান ছাত্ৰ অৱস্থাতেই গোলাপ মৰহি গ'ল শীৰ্ষক কবিতাৰ কবি হিচাপে আত্মপ্ৰকাশ কৰি পৰৱৰ্তী সময়ত বিদ্যালয় মহাবিদ্যালয় আলোচনী বিভিন্ন লিখনিৰে সমৃদ্ধ কৰাৰ লগতে বিগত 60টা বছৰে আপুনি অসমৰ প্ৰায়বোৰ বাতৰি কাকত বিভিন্ন আলোচনীত বিভিন্ন বিষয়ক 2 সহস্ৰাধিক লেখনি আৰু 10খনকৈ গ্ৰন্থ প্ৰকাশেৰে এগৰাকী সাংস্কৃতিক সাংবাদিক হিচাপে অসমৰ আজিৰ এই অনুষ্ঠানটো আমি Actually, there are starting from the calendar, English calendar, the first one comes.
আমার দফার জন্য